আমার মরিগাঁও নগর খরচ বচাও এই মুহূৰ্তত খবৰ মৰিগাঁও দৰ্শকসকলক দিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। মৰিগাঁও নগৰত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি মৰিগাঁও ৰাজপথত হাজাৰ হাজাৰ ব্যৱসায়ীৰ প্ৰতিবাদ। ব্যৱসায়ীসকলে ঘেৰাও কৰিলে মৰিগাঁও পৌৰসভাৰ কাৰ্যালয়। ব্যৱসায়ীসকলৰ প্ৰতিবাদত ক্ষয় মানি জিলা প্ৰশাসনে ল'লে 7 দিনৰ সময়। মৰিগাঁৱত ধাৰাবাহিকভাৱে অব্যাহত আছে আন্দোলন। মৰিগাঁও নগৰৰ পৰা বাছ আস্থানসমূহ স্থানান্তৰ কৰাৰ ফলত হাহাকাৰ লাগিল মৰিগাঁৱৰ ব্যৱসায়ীসকলৰ মাজত। সমস্যাৰ সন্মুখীন হ'ল ছাত্ৰ ছাত্ৰীসকলৰ মাজতো। তাৰ পিছতে ধাৰাবাহিকভাৱে অব্যাহত আছে আন্দোলন। শুকুৰবাৰে মৰিগাঁও নগৰৰ ব্যৱসায়ীসকলে নিজৰ নিজৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি ৰাজপথত নামি পৰে কেইবা শতাধিক ব্যৱসায়ী। মৰিগাঁও জিলাৰ চেম্বাৰ অফ কমাৰ্চে মৰিগাঁও পৌৰসভাৰ পৌৰপতি আৰু মৰিগাঁও জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰি বাছ আস্থানসমূহ স্থানান্তৰকৰণৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ উক্ত আহ্বান জনায়। বন্ধ কৰিহে মই ইয়ালৈ আহিব পাৰিম। যদি মোৰ প্ৰতিষ্ঠানটো খোলা থাকে মই ইয়াত আহিব পাৰিম নেকি? কালি এই যিটো ভুল বাৰ্তা গ'ল, এই ভুল বাৰ্তাটো আচলতে মই আপোনালোকৰ জৰিয়তে এইটো স্পষ্ট কৰি দিব বিচাৰিছোঁ। আৰু আমি যিখিনি সিদ্ধান্ত লৈছোঁ, এই সিদ্ধান্তখিনি আচলতে আমাৰ আজি যোৱা 5 নৱেম্বৰৰ পৰা যিটো সিদ্ধান্ত জিলা প্ৰশাসন বা পৌৰসভাই যিটো ল'লে, সেইটোত আমি একমত নাছিলোঁ। আৰু পূৰ্বতে যদি আমি এই কথাটো আমাক তেখেতসকলে জনালেহেঁতেন, আমি তেখেতসকলক সহযোগিতা কৰি আমাৰ আজিৰ যিটো পৰিৱেশ, এই পৰিৱেশটো নিশ্চয়কৈ নহ'লেহেঁতেন। গতিকে মই আপোনালোকৰ জৰিয়তে এইটো কথা ক'ব বিচাৰিছোঁ যে আমাৰ ব্যৱসায়ীসকলক বচাওক। আমাৰ ব্যৱসায়ীসকল বাচি থাকিলেহে জিলা প্ৰশাসনৰ বা আমাৰ যিসকল পৰিয়াল, আমাৰ যিসকল সাধাৰণ জনতা, তেওঁসকলৰ সুবিধা হ'ব। তেওঁলোকে আজি চাওক, আপোনালোকে গাঁৱৰ যিখন আপোনাৰ টাউনৰ যিখন হ'লচেল দোকান আছে, এই হ'লচেল দোকানৰ পৰা যদি আপোনাৰ ই ৰিক্সাত বা সাধাৰণ কিবা এখন বাহনত যদি আমাৰ হ'লচেলৰ দোকানৰ পৰা যদি গাঁৱৰ দোকানখনে হ'লচেলৰ পৰা কিনিব নোৱাৰে, তেতিয়াহ'লে সেই দোকানীজনে কেনেধৰণে ব্যৱসায় চলাব? গতিকে এনেকুৱা কিছুমান অসুবিধা আমি আজি 7টা দাবী সম্বলিত এই স্মাৰকপত্ৰ আমি প্ৰদান কৰিছোঁ। মই ভাবোঁ 7 দিনৰ ভিতৰত তেখেতসকলে সমাধানৰ এটা সূত্ৰ উলিয়াম বুলি কৈছে। আৰু যদি নহয়, তাৰ পৰৱৰ্তী কাৰ্যসূচী ৰাইজক আমি সোধা পোছা কৰি আমি আগবাঢ়িম। মোৰ সমস্যা কি? মোৰ সমস্যা হৈছে নগৰখনত গাড়ী সোমাব নিদিয়াটো। আমাৰ যিখিনি টেম্পু আৰু মেজিক বা সৰু গাড়ীবিলাক আমাক ভিতৰলৈ সোমাব দিব, আৰু ইয়াতে যাত্ৰী নমাই তেওঁলোকে যিটো নিৰ্দিষ্ট বাছ আস্থান আছে, তেওঁলোকৰ আস্থান আছে, তালৈ গুচি যাব। এইখিনি তেওঁলোকে মানিম বুলি কৈছে। আৰু যিটো আমি দূৰণিবতীয়া বাছ যিবিলাক আছিলে, আমি কৈছিলোঁ যে আস্থানত ৰাখিবগৈ। প্ৰথমতে ইয়াতে পেচেঞ্জাৰ নমাই তেওঁলোকে নিজৰ নিৰ্ধাৰিত আস্থানলৈ যাব। এই কথাটোলৈ আৰু আমাৰ তাৰ সংযোজন কৰি ক'লে যে আমাৰ বাছ আস্থানসমূহ ৰিভাৰ্চ কৰি দিব। অৰ্থাৎ গুৱাহাটী আস্থানটো সোণাৰীগাঁৱত কৰি দিব আৰু নগাঁও আস্থানটো আমাৰ ঘনবৰা কলেজত কৰি দিলে তেতিয়া আমাৰ এই সমস্যাবিলাক নাইকিয়া হ'ব। কাৰণ টাউনৰ মাজেৰে যাব, কিন্তু পিক আপ এণ্ড ড্ৰপিং এইটোৰ কাৰণে সময় বান্ধি দিয়া থাকিব, তেওঁলোকৰ টাইমিং থাকিব, ইমান টাইমৰ ভিতৰত তেওঁলোকে ওলাই যাব লাগিব। সেইটো আমি মানি লৈছোঁ, আমি সুখী হৈছোঁ। আৰু এটা ছাইড বাৰ, আজি যিমান যান জঁটৰ কথা কৈছে তেওঁলোকে, যান জঁটটো কোনে সৃষ্টি কৰিছে? তেওঁলোকে সৃষ্টি কৰিছে। তেওঁলোকে যদি আজি ছাইড বামবোৰ কৰি দিলেহেঁতেন, তেতিয়াহ'লে আমাৰ যিবিলাক পাৰ্কিং কৰে গাড়ীবিলাক, তাত পাৰ্কিং কৰিব পাৰিলেহেঁতেন। আজি আমি কৈছোঁ যে আপুনি পাঞ্জাৱ নেশ্যনেল বেংকত যদি গৈছে, আপুনিতো আইন ভংগই কৰিছে, কাৰণ আপুনি গাড়ীখনটো মাজত থৈহে গৈছে। এইটো ব্যৱস্থা আপুনি কিয় নকৰে? তেতিয়া তেওঁলোকে ক'লে যে আমাৰ ফাণ্ড নাই। তেতিয়া মই ক'লোঁ যে মোৰ যিটো জ্ঞান আছে বা অকণমান জ্ঞান আছে, সেইটো হৈছে আপোনালোকৰ আনটাইড ফাণ্ডৰ বিষয়ে মই জানো। আপোনালোকে বিধায়কৰ লগত লগ লাগি আনটাইড ফাণ্ডেৰে আপোনালোকে এইখিনি কৰক। কাৰণ জাগিৰত যদি কৰিব পাৰে, বাৰাপুজত যদি কৰিব পাৰে, এইটো কি ৰাস্তা? নতুন ৰাস্তা, বেলেগ ৰাস্তাটো নহয়, একেটাই ৰাস্তা। এইখিনিতো আপোনালোকে কৰিব লাগিবই। এতিয়া তেওঁলোকে ক'লে আমি এইটো ভাল পৰামৰ্শ দিছে, এইটো আমি কৰিম। তাৰপিছত কৈছে যে আমাৰ যিখিনি মহিলা ষ্টেণ্ডসমূহত যে মহিলাসমূহৰ প্ৰস্ৰাৱ কৰাৰ সুব্যৱস্থা নাই, হাইজেনিক নহয়। এই কথাটো তেওঁ মহিলাগৰাকী আমাৰ এডিচি বাইদেৱে ক'লে যে এই কথাত আমি চিন্তা কৰিছোঁ, তেওঁলোকে ব্যৱস্থা কৰিছে। আৰু আমি আপোনাক জনাওঁ যে আমি বিধায়ক মহোদয়কো আমাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। তেওঁ কথা দিছে যে আমাৰ যি 7টা দাবী আছে, 7টা দাবীও তেওঁ পূৰণ কৰাৰ ক্ষেত্ৰত তেওঁ আমাৰ লগত থাকিব। গতিকে এই ক্ষেত্ৰত তেওঁকো ধন্যবাদ জনাইছোঁ। কাৰণ এইখিনি তেওঁ কৈছে যে ৰাইজৰ অসুবিধা হোৱাকৈ মই ৰাইজৰ লগত এই দাবীসমূহ আপোনালোকে পূৰণ কৰিলেনে নে প্ৰতিশ্ৰুতি দিছে? আজি একেলগেতো পূৰণ হ'বই নোৱাৰে মই ভাবোঁ, কাৰণ মোৰতো সেইখিনি জ্ঞান আছে যে পূৰণ কৰিম বুলি কৈছে। আমি 7 দিন সময় দিছোঁ।
সেইকাৰণে মই ৰাইজক আজি অলপ আগতে মই জনাইছোঁ যে 7 দিনৰ পাছত আমি আকৌ লগ হ'ম, আকৌ আন্দোলন বুলি নহয়, প্ৰথম লগ হ'ম যে কি ক'লে কি নকৰিলে পৰামৰ্শ আমি ল'ম ৰাইজৰ পৰা, কি কৰিব লাগিব। প্ৰশাসনে কৈছে যে অহা এসপ্তাহৰ ভিতৰত আমাৰ যিকেইটা সংগঠনে তেওঁলোকৰ বেলেগ বেলেগ দাবী লৈ পেলাই আমাক পৰামৰ্শ দিছে, গতিকে আপোনালোককো একেলগে মাতি একেখন মঞ্চত সকলোৱে যিবিলাক পৰামৰ্শ আছে কম্পাইল কৰি পেলাই এটা সিদ্ধান্ত গ্ৰহণ কৰিম। কিছুমান নিউজ ডেস্ক ৰিপৰ্ট খবৰ মৰিগাঁও।